Good evening guys, welcome to my channel Shahnaaz Kitchen. আজি আকৌ এবাৰ আহি পাইছো আপোনালোকৰ ওচৰলৈ নতুন এটা ৰেচিপি লৈ। সো আজি মই দুটা ৰেচিপি বনাবলৈ গৈ আছো ইভিনিং স্ন্যাক্সৰ বাবে। যেটো ফাৰ্স্ট ৰেচিপি হ'ব হেতু হৈছে পিনহুইল ব্ৰেডস। এটো সৰু কণমানি হতৰ কাৰণে। আৰু যেটো সেকেন্ড ৰেচিপি আছে হেতু আমি বনাম মছালা পাপৰ টাটস। এটো আমাৰ ইভিনিং স্ন্যাক্স হয়। সো ফাৰ্স্ট অফ অল যেটো মই বনাবলৈ গৈ আছো পিনহুইল ব্ৰেড। সো ফাৰ্স্টলি মই আপোনাক ইনগ্ৰেডিয়েন্টস বোৰ দেখাই দি আছো। সো আপুনি লক্ষ্য কৰিব। ফাৰ্স্ট অফ অল আমাক লাগিব গাজৰ, কেৰট গ্ৰেট কৰা। তাৰ পিছত আপোনাক লাগিব আমাক কুকুম্বাৰ মানে তিয়হ। সেকেন্ডলি ব্ৰেড আমাক লাগিব। তাৰ পিছত আমাক লাগিব অকণমান টমেটো সস, ৰেড চিলি পাউডাৰ, পনীৰ অকণমান লাগিব আৰু মেয়নিজটো যদি আপুনি নাথাকে তেনে আপুনি টমেটো সস ইউজ কৰিব পাৰে। আদাৰৱাইজ মেয়নিজ এভেইলেবল আছে, আপোনাৰ যিকোনো দোকানতে পাই যাব। নেক্সট অফ অল নিমখ লাগিব আৰু টুথপিনছ। এতিয়া আমি এটো স্টার্ট কৰিম হা। ফার্স্ট অফ আমাক লাগিব গাজৰ কেটা আমি লৈ লম ইয়াতে। নেক্সট লাগিব আমাক তিয়হ কিউকুম্বাৰ। তাৰপিছত আমাক লাগিব গ্ৰেটেড পনীৰ, ৰঙা জলকীয়া পাউডাৰ অকণমান, আৰু নিমখ। তো টেষ্ট অনুযায়ী দিব। তাৰপিছত আমি ইউজ কৰিম মেয়নিজ। এতিয়া গোটেইকেইটা আমি মিক্স কৰি ল'ম। এতিয়া আমাৰ গোটেইকেইটা মিক্স হৈ গৈছে। এতিয়া আমি ব্ৰেডটো ল'ম। ব্ৰেডটো লৈ কেনে যিখিনি ইনগ্ৰেডিয়েন্টস আমি মিক্স কৰিছোঁ সেইটো আমি ইয়াতে লেয়াৰ কৰিম। গোটেইকেইটা এইটো বেবিৰ কাৰণে হয়, সো আমি বহুত একদম নৰ্মাল বস্তু ইউজ কৰিছোঁ ইয়াতে, কোনো হেভি নহয়। সো এতিয়া আমি এইটো লাহেকৈ ফোল্ড কৰিম। ধুনীয়াকৈ আমি এইটো ফোল্ড কৰি নিম। ফোল্ড কৰাৰ পিছত লাহেকৈ এইটো আমি উল্টাই কেনে টুথপিনবোৰ লগাই ল'ম যাতে এইটো ছেপাৰেট নহয়। এটা সেম ৱে আমি এনেকৈ সেম আৰু কেইটামান বনাই ল'ম। এতিয়া গোটেইকেইটা আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি এইটো পিচেছত কাটি ল'ম। এতিয়া গোটেইকেইটা আমি কাটি ৰেডি কৰিছোঁ। এতিয়া আমি সাৰ্ভ কৰিম। So our pinwheel bread ready for the children's. The next recipe আমি বনাম মছালা পাপৰ টাটস। সো ইয়াৰ বাবে ইনগ্ৰেডিয়েন্টস আমাক লাগিব চাইলক। ফাৰ্স্ট অফ অল পনীৰ একদম সৰুকৈ পিচেছ কৰা। তাৰপিছত টমেটো সৰু সৰু পিচেছ। তাৰপিছত আপোনাৰ অনিয়ন মানে আপোনাৰ পিঁয়াজ। আৰু এইটো হৈছে মুগৰ দালি এইটো আপুনি পাই যাব একদম মাৰ্কেটতে এভেইলেবল আছে। এইটো সৰু সৰু পেকেটতে পোৱা যায়। তাৰপিছত ৰঙা জলকীয়া, গ্ৰেটেড গাজৰ, তাৰপিছত আপোনাৰ নিমখ, মটৰ অকণমান, অলপমান জলকীয়া আৰু নেমু টেঙা। আৰু ইয়াতে আছে আমাৰ মছালা পাপৰ যিটো আমি ৰোষ্ট কৰি কেনে অকণমান ফোল্ড কৰি লৈছোঁ। সো এতিয়া আমি স্টাৰ্ট কৰিম বনোৱা। সো ফাৰ্স্ট আমি ল'ম টমেটো পিচেছ মানে বিলাহী পিচেছ।
কৰা বিলাহী, তাৰপিছত পিঁয়াজটো আপোনাৰ অপশ্যনেল ৰাখিব পাৰে, যদি কোনোবা পিঁয়াজ ভাল নাপায় সেইটো নিদিলেও হ'ব। পিঁয়াজ, গ্ৰেটেড গাজৰ, ৰঙা জলকীয়া পাউডাৰ, নিমখ টেষ্ট অনুযায়ী, মটৰ পিচেছ, অকণমান জলকীয়া, এইটো স্পাইচ অনুযায়ী দিব, যি স্পাইচ খাব বিচাৰে স্পাইচ দিব বেছিকৈ আৰু নহ'লে নহ'ব। তাৰপিছত আমি দিম ইয়াতে নেমু টেঙা অকণমান, এইটো আমি ভালকৈ মিক্স কৰি ল'ম। আমি এইটো মিক্স কৰি লৈছোঁ গোটেইকেইটা। এতিয়া ক্ৰাঞ্চিনেছৰ কাৰণে আমি ইয়াতে মুগ দালিৰ দিম, ধুনীয়াকৈ মিক্স কৰি ল'ম। অলৰেডি মিক্স হৈ গৈছে, এতিয়া আমি টাটছটো ৰেডি কৰিম। পাপৰটো ল'ম আমি, ইয়াৰ মাজত আমি টাটছটো এপ্লাই কৰিম। যিখিনি আমি ইনগ্ৰিডিয়েণ্টছ কৰিছোঁ সেইটো ইয়াতে আমি ৰেডি কৰি ল'ম। এতিয়া আমাৰ টাটছটো ৰেডি হৈ গৈছে। নেক্সটলি আমি ইয়াত অলপ ডেক'ৰেশ্যনৰ কাৰণে ইয়াত আমি পনীৰ লৈছোঁ, সল্ট ফৰ টেষ্ট অকণমান, এইটো অলপ ৰঙা চিলি পাউডাৰ দি কিনে ধুনীয়াকৈ মিক্স কৰি লওঁ। এতিয়া পনীৰটো আমি মিক্স কৰি লৈছোঁ। এতিয়া জাষ্ট অকণমানকৈ আমি গোটেইকেইটা টাটছৰ ওপৰত দি দিম। সো আমাৰ মছালা পাপৰ টাটছ ৰেডি। এতিয়া মোৰ দুটা ৰেচিপি ৰেডি হৈ গৈছে। ফাৰ্ষ্ট আপোনাৰ ব্ৰেড পিনফিল আৰু মছালা পাপৰ টাটছ। তো আমি যেতিয়া ছাৰ্ভ কৰিম তেতিয়া অকণমান এটা কৰিব লাগিব, যিটো আমাৰ ব্ৰেড পিনফিল আছে তাতে আমি অকণমান টমেটো চচ তাতে ব্ৰাছ কৰিম। এইবিলাক আমাৰ সৰু কণমানিহঁতৰ বাবে সিহঁতে বহুত এট্ৰাক্টিভ বস্তুকেইটা চাই কেনে হ'ব। সো আজি মোৰ দুটা ৰেচিপি ৰেডি হৈ গ'ল। যদি আপোনাক ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এটা কথা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। মই আকৌ এবাৰ আহিম নতুন এটা ৰেচিপি লৈ। থেংক ইউ এণ্ড গুড নাইট ফ্ৰেণ্ডছ।